হোৱাৰ লগে লগে মই কি ডিউটি কৰিব লাগে আপোনালোকে আজি দেখা পাব আৰু লগতে গাহৰি পোৱালিও দেখা পাব। ৰাতিপুৱাই প্ৰথমে এই ত্ৰিপালখন মই উঠাই দিব লাগে। এই ত্ৰিপালখন নিয়ৰ নপৰাৰ কাৰণে গাহৰিকেইটাৰ ওপৰত দিয়া গৈছে। ৰাতি হ'লে টানি দিব লাগে আৰু ৰাতিপুৱা হ'লে উঠাই দিব লাগে। এই দুজনী গাহৰি পোৱালি দিছে, ইজনী এজনী আৰু আগত এজনী আছে। আৰু এইবোৰ টানা হোৱাৰ পিছত মই সাৰা পোছাও কৰিব লাগে। জাবৰ জোঁথৰবোৰ চব লেতেৰা হৈ থাকে, গাহৰিকেইটাই লেতেৰা কৰি পেলাই। গাইজ আজি আপোনালোকক আমাৰ গাহৰি পোৱালিকেইটা দেখুৱাম বুলি ভাবিছোঁ। আৰু আমাৰ গাহৰি পোৱালি আছে 11টা আৰু দুজনী মাকৰ আছে গাহৰি পোৱালি। আপোনালোকক দেখুৱাইছোঁ, আহক মোৰ লগত। আৰু এইকেইটা হৈছে গাহৰি পোৱালি, ইয়াতে আছে ধুনীয়াকৈ। আৰু ইয়াতে এজনী মাকৰ 4টা আৰু এজনী মাকৰ 7টা আছে পোৱালি, টোটেল 11টা আছে। গোটেইকেইটাই হেল্থি পোৱালি হয়। পূৰা খেলি আছে ইহঁতে, ইয়াতে খেৰ দি দিছোঁ। আৰু 4টাটো ডাঙৰেই হৈছে আৰু বাকীকেইটা সৰু আছে, মানে ইহঁতে কাঢ়া যুজা কৰি গাখীৰ খায়, এটাৰ পৰাই গাখীৰ খায়, সেইকাৰণে বাকীকেইটা অলপ সৰু হৈ আছে। আৰু এই ডাঙৰকেইটা যে দেখিছে এইকেইটা এমাহ হৈছে আৰু এই সৰুকেইটা 20 দিন হৈছে, অলপ সৰু হৈ আছে এইকেইটা। ইফালেও এটা আছে আৰু এতিয়া দানা দিব লাগিব সিহঁতক, দানা দিয়াই নাই মাকক। আৰু এই ডাঙৰকেইটা অলপ দানা আছে লিখিব পৰা হৈছে, ইহঁতে অলপ দানা খায়। ৰাতিপুৱা মানে বহুত কাম থাকে, এই চাফা কৰিব লগা হয়, পাইপেদি পানী মাৰিব লগা হয়। গাহৰি পোৱালিকেইটা এৰি থোৱাৰ কাৰণে বহুত লেতেৰা কৰিছিল, সেইকাৰণে দেউতাই এনেদৰে নেট টানি দিছে। এতিয়া আৰু ইফালে আহিব নোৱাৰে, নহ'লে চব চোতালখন খান্দি লেতেৰা কৰি পেলাইছিল। এতিয়া অলপমান ভাল হৈছে আৰু সিহঁতে সিফালে থাকে। মাৰিম বুলি ভাবিছিলোঁ, কিন্তু লাইনে নাই, এতিয়া দেৰিকৈ মাৰিব লাগিব, অলপ দেৰিকৈ মাৰিম। আৰু আপোনালোকক এটা পোৱালি দেখুৱাই দিওঁ, কেনেকুৱা হৈছে আমাৰ গ্ৰ'থ পোৱালিৰ। চাওক গ্ৰ'থ চাওক পোৱালি, ডাঙৰ দীঘল পোৱালি। চাওক বেচিব পৰাই হৈছে, এমাহ হৈছে এইকেইটা। কাৰোবাক যদি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল, মই ফোন নাম্বাৰ দি দিম আপোনালোকক, আপোনালোকে যোগাযোগ কৰিব। পোৱালি এনেদৰে গাহৰিকেইটাৰ কাৰণে নিজা নিজা সাজত দানা মিক্স কৰি দিব লাগে সদায়। মই 3 বেলা দিওঁ, ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি। ইহঁতক বৰ্তমান ভাত চাপৰ এইবিলাকে মিক্স কৰি দি আছোঁ, অলপ কম খৰচত মিলাব চাই আছোঁ। দানা দিয়া সাজবোৰ যেইবাৰে মই দানা দিওঁ সেইবাৰে ধুওঁ, কিছুমানে আৰু এটা সাজতে দানা দি থাকে লেতেৰাই বেতেৰাই নুধুয়ে। সেনেকৈ দানা দি থাকিলে বেমাৰ আজাৰ হোৱাৰ চান্স থাকে। আৰু এই গাহৰিজনী এইবাৰ মোৰ 2nd টাইম পোৱালি দিছে, 4টা গছকি মাৰিছে সিহঁতে, বাকীকেইটা আছে। গাহৰিকেইটাক দানা দিলে হাঁহ মুৰ্গী চব আহি যায়, গোটেইকেইটা একেলগে খায় এটা সাজতে। গঁৰালৰ ভিতৰতো দুজনী আছে, এজনী তাৰে প্ৰেগনেণ্ট হৈ আছে, এজনী হেমচিয়াৰ আৰু এজনী লোকেল হয়। দুজনীকে থৈছোঁ বৰ্তমান। এইখিনি লাষ্ট বৰটোক দিম এইটো। আৰু পোৱালিকেইটা খাব পৰা হৈছে দানা, গোটেইকেইটা খাই আছে, সৰু সৰুকেইটা খাব পৰা হৈছে। বৰটোক বহুত দূৰত থৈছোঁ, ইহঁতৰ ওচৰত থ'লে মানে ডিষ্টাৰ্ব দি থাকে সি, সেইকাৰণে তাকে দূৰতে ৰাখিছোঁ। মোৰ মানে পোৱালি 15টা আছিল, 15টাৰে 4টা মাকে গছকি কিনে মাৰিছে। আৰু গছকাৰ কাৰণে মই এনেদৰে বনাই দিছোঁ, এই বাঁহ দি দিছোঁ, তাৰপিছত খেৰ দি দিছিলোঁ। তাৰপিছত পোৱালিকেইটা ইফালে আছে, সেনেকৈ এইকেইটা বাচিছে, নহ'লে গোটেইকেইটা গছকিছিল। 4টা পোৱালি এনে গ'ল, মাকে গছকি মাৰিছে, এইও মাৰিছে আৰু ডাঙৰজনীও মাৰিছে। এনেদৰে লাগি থাকিব লাগে গাহৰিকেইটাৰ লগত। এই খেৰবিলাক আৰু ইহঁতে টানি টানি লৈ যাব, অলপ চপাই দিওঁ। কাৰোবাক যদি গাহৰি পোৱালি লাগে তেতিয়াহ'লে মোক যোগাযোগ কৰিলে হ'ল, এইকেইটা গোটেইখিনি বেচিম পোৱালিকেইটা। ইয়াতে 11টা পোৱালি আছে, চেহেৰা ভালেই হৈছে, ডাঙৰকেইটা দানা খাব পৰা হৈছে।
গাখীৰো খাই আছে একেলগে। মই ডাঙৰকৈ ফাৰ্ম খোলা নাই, এনেদৰে লোকেল গাহৰি পুহিছোঁ বৰ্তমান। মোক লাগিলে যোগাযোগ কৰিলে হ'ল। আৰু যিসকলে আগৰ ভিডিঅ' চাইছে মোৰ তেওঁলোকেতো গমেই পাই চাগে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট হয়। এই ডাঙৰকেইটা বেচিব পৰা হ'ব আৰু সৰুকেইটা লাগিব আৰু কেইদিনমান। দানা চেলিকিছে, ডাঙৰকেইটাটো খাইছে দানা। এনেদৰে লাগি থাকিব লাগে গাহৰিৰ লগত ৰাতিপুৱাই আৰু দিনটো এনেদৰে লাগিব লাগে। আপোনালোকক দেখুৱালোঁ গাহৰি পোৱালিকেইটা। কাৰোবাক যদি লাগে তেতিয়াহ'লে মোৰ সৈতে যোগাযোগ কৰিলে হ'ল, মই ফোন নাম্বাৰ দি দিম। আৰু নেক্সট ভিডিঅ'ত আৰু নতুন টপিক লৈ আহিম। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ কাৰণে বাই বাই।